সদায় নতুন বস্তু দেখুৱাৰ মানে ধান্দাত মই সদায় ভিডিঅ' কৰোঁ ৰ'ব দেখাই আছোঁ খানা মানে আজি প্ৰস্তাৱ খানা ৰাণীমণ্ডলৰ খানা আজি ভাল মাগুৰ মাছ কেনেকুৱা লাগিছে খাই মাগুৰ মাছৰ জোল কেনেকুৱা লাগিছে মাগুৰ মাছৰ মাথাটো খাব লাগে বহুতে কয় না বহুতে কয় মাগুৰ মাছৰ অঁ আচ্ছা আচ্ছা শুনিছোঁ আপুনি বেয়া মানে বাহিৰা মেকা পচা বস্তুবিলাকো খায় নহয় এটা খায় নে নাখায় নাই এটা প্ৰবাদ আছে যে নহয় এনে পচা মানে এক মাহৰ বাহিৰা মানে মাছো খায় আচ্ছা আচ্ছা বাৰু ঠিক আছে আৰু এটা কথা আপোনাৰ পুত্ৰ এদিন কৈছিল যে পচা আমৰ প্ৰসংগত আপুনি কওক অলপমান কথা পচা যে এদিন আম আনিছিলে ফল আনিছিলে তাৰপাছত কৈছিল যে মা পচা আম আনিছ আপুনি দোকানত ভাল বস্তু বিচাৰিব এৰি বেয়া বস্তু কিয় বিচাৰি যায় পচা বস্তু ৰিজেক্ট মাল হা যায় হা কি ক'ব আপুনি এই সন্দৰ্ভত বাৰু ঠিক আছে ক'ব খোজা নাই বাৰু যি নহওক ভাল হৈছে না পেহী আপোনাৰ যে খুজেতিয়া হৈছিল ভাল হৈছেনে ঠিক আছে মানে নাই এটা কথা কওঁ এই গৰমত পচন্দ খুজাই হা মানে বহুত বস্তু খুজাই আমাৰ মানৱ পাৰ্টছত বহুত আছে সেই খুজাই আৰু মানে আভ্যন্তৰীণ কাপোৰৰ অঁ আচ্ছা বাৰু যি নহওক এতিয়া খুজেৰিটো কেনেকৈ ভাল হ'ল খুজোৱা মানে খৰ আচ্ছা শুনিছোঁ পাউডাৰ দিছে আচ্ছা 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 এটা কথা কওক প্ৰতিকাৰ ৰূপে অসমৰ ৰাইজক খুজাতি হ'লে কি কৰিব লাগে প্ৰতিকাৰ খাৱা দিব লাগে বাৰিষাৰ বতৰত মাছৰ বতৰ আমৰ বতৰ আম খোৱা আচ্ছা মাছৰ আঞ্জা খাব লাগে টেষ্ট কেনেকুৱা লাগিছে জালত মাৰা মাছ খাই আছো আচ্ছা আচ্ছা জালেদি খাৱাই মাছ মাৰিলো শুনিছোঁ এটা বদনাম আছে আপুনি বেলেগৰ জালবিলাকো উঠাই আনে কিয় আনে নে নানে না কাষত কোনোবা মানে এটা কথা কওঁ এটা বদনাম আছে কাষৰ মানুহবিলাকে কমপ্লেইন দিছে মানে কি তেওঁলোকে মানে পাতি থৈ আহে জালখন মানে এখেতে মানে মাগুৰ মাছৰ লগত মানে গোটাই লৈ আহে কিবা ক'ব এই খণ্ডত নানাই নেকি না তামচা নহয় এইটো পুৰা সঁচা কথা মই কোৱা নাই কাষৰ ওচৰ চুবুৰীয়া কৈছে নাম নকওঁ তেখেতে কৈছে জাল চুৰ কৰে বাৰু ঠিক আছে মাছ কাৱৈ মাছ আৰু কেনেকৈ চুই আছে পুৰা আৰু এটা মজাদাৰ কথা কওঁ এটা মানে প্ৰবাদ আছে কি জানানে এওঁৰ মানে মাছ চোহতে এই দুটা দাঁত এনেকুৱা হৈ গৈছে এনেকুৱা টাইপৰ মই দেখা দিম মানে মাছ এইটো চোৱা বেছিকৈ যেতিয়া কিবা এটা বস্তু মানে খাই থাকিব না পুৰা একদম এনেকুৱা এটা ভয়ংকৰ ঘটনা ঘটিল এই মাছ খালে মাত্ৰ আৰু মাছ খোৱাৰ মানে ৰিয়েকশ্যনটো দি দিলে বিশ্বাস কৰা বহুত পাতিছে বহুত বেয়া কথা হৈছে কি ক'ব আৰু মানে মানে কথা ক'ব পৰা নাই মই এনেকুৱা ৰূপত মানে মাগুৰ মাছৰ মানে গুণটো দিয়ক মই পিছত ভিডিঅ'টো বনাম দিয়ক পিছত আৰে ভাই আপুনি পাতিছে মই পাতা বুলি ক'লো আৰে চাওক চবেই পাতে আপোনাৰ খুজেতিৰ কথা কওক আপোনাৰ খুজেতি কেনেকুৱা হৈছে কওক ক'ত খুজাইছিল নাই ক'ত খুজাইছিল ভাই সৰু ল'ৰা ছোৱালীটোৱে যদি ভাত খোৱা নাই আৰু মানে আপুনি যদি কাৰোবাক ভয় কৰিব লাগে কোনোবা মানুহক দেখা দিব লাগে আমাৰ ওচৰত এটা ভয়ংকৰ মানুহ আছে বিশ্বাস কৰক ৰাতি যদি দেখে হাত চক খাব আপোনাৰ যদি সৰু বাচ্ছাটোৱে ভাত খোৱা নাই পুৰা সি ভয়তে ভাত খাই যাব হয় ঠিকে শুনিছে দিছ ইজ দ্য পাৰ্চন আৰু বাইদেউ আপোনাক ৰাতি দেখা পায়নে না আপোনাক ৰাতি দেখা পায়নে আচ্ছা আচ্ছা বাৰু চাওক মানে এই কথা মোৰ লগত যোগাযোগ কৰিবা মোৰ মানে কমেণ্ট বক্সত মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম আপোনাৰ যদি বাচ্ছাটোৱে মানে ভাত খোৱা নাই এখেতৰ লগত যোগাযোগ কৰিব পুৰা একদম বাৰু অলপমান ধেমালি কৰিলোঁ বেয়া নাপাব চ' এই আৰু মানৱ জীৱন ধেমালি চেমালি কৰি থাকিব লাগে কি আৰু মানে জীৱনটো আৰু টকা পইচাটো চবেই ইনকাম কৰে না অলপমান ধেমালি চেমালি কৰি থাকিলে ভাল লাগে দিয়ক জয় আহোম এটা কথা কওঁ ৰ'ব আপোনাক আপুনি জালখন চুৰ কৰি ক'ত থৈছিল ক'ত থৈছে আৰে বিচাৰি আছে চাওক মানে জাল চুৰ কৰিছে কৰি কিনে আমাৰ মানে সঁচা কথা তাহলে মোৰ লগততো কৈ আছে যে ক'ত থৈছে ক'ব দিছে নহ'লে মোক কৈছে ৰাস্তা ওলাইছে ফাল্টু কিয়
আমা জানা নেকি কিবা মোক কৈ আছে মানে মোৰ লগৰ সি কৈ দিয়া বোকা আছে পানী নাই না। কিনো মাছে জপিয়াই হীৰা এখেতে মানে এখেতে মানে এনেকুৱা শ্ব' কৰিছে যাতে চোৰ বুলি নাভাবে আৰু মানে যেতিয়া কোনোবাই কিবা কৰে আৰু মানে গান গাই আছে সেইকাৰণে যাতে মানে চোৰ বুলি নাভাবে আৰু জালখন সোনকালে উলিয়াই দিবা দেই নহ'লে দিগদাৰ হ'ব পুৰা মুখত ভয় ভাৱ আনিব দিয়া নাই এইকাৰণে চ' ফাইনেলি ৰাণুমণ্ডল ডাঙৰীয়ানে চুৰ কৰা মাছৰ যা যোগাৰ কৰি আছে চ' ক'ত থৈছে এইবিলাক মাছবিলাক এটা চুৰ কৰা মাছ কেনেকৈ বাইদেউ আপুনি কেনেকৈ ঠিক আছে একো নাই মই চলাই দিম বাইদেউ আপুনি যে মাছটো চুৰ কৰি আনিছে চোৰাং জাল অ'কে 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 ৰেচিপিটো কওক এতিয়া চোৰাং মাছৰ মই আজি আচ্ছা জাল চুৰ কৰিছে পুৰা মাছৰ পিটিকা বনাব ওলাইছোঁ আচ্ছা চোৰাং মাছৰ বাৰিষাৰ মাছ চোৰাং মাছৰ পিটিকা আচ্ছা কেইফুটিমান নহৰু পিঁয়াজ আচ্ছা পুৰা মাছ আচ্ছা পুৰা মাছ কেঁচা জলকীয়া আচ্ছা আদাখিনি কত আদা নাই দে আদা নহৰু পিঁয়াজ পুৰি লৈছোঁ তাৰপিছত মিঠাতেল আৰু নিমখ বাইদেউ অলপ ওচৰতে আপোনাক দেখা নাই ৰাতি হৈছে নে পুৰা মাছৰ পিটিকা বনাব ওলাইছোঁ আচ্ছা এইবিলাক পুৰা মাছৰ পিটিকা মাছটো গেলিছে নেকি বাছ ওলাইছে বাৰিষাৰ মাছ বেয়া হৈছে নেকি মাছটো নাই পুৰা মাছ মাছটো কণী হৈছে নেকি কণী আচ্ছা বেয়া অলপ খাই দেখাই দিয়ক অলপমান এনেকৈ অলপমান চাকি চাওক অলপমান ৰাইজে বেয়া পাব জলকীয়া আদা নহৰু মই আজি এয়া ৰাণুমণ্ডল আমাৰ অসমত আহিল অসমত আহি ধুনীয়াকৈ পোৰা মাছ হেৰি কৰে চোৰাং পোৰা মাছ চ' একো নাই চলি যায় ভিডিঅ' হয় গতিকে পুৰা মাছৰ পিটিকা আচ্ছা অসমীয়া আচ্ছা বাইদেউ এইবিলাক খাই হজমলা খাবনে আপুনি পুৰা মাছৰ আচ্ছা পিটিকা বাৰু যি নহওক বাদাম দিয়াৰ প্লেন আছে কিবা বাদাম দিয়াৰ প্লেন আছে কিবা কিবা কিবি আৰু দিম আৰু কলাখাৰ আমাৰ আচ্ছা অসমীয়াটো কলাখাৰ খায়ে আৰু আচ্ছা অসমীয়া কলাখাৰ গম পায়নে কলৰ বাকলিৰ হয় এই বনোৱা হয় মানে বাইদেউ আপোনাক এটা মই ধন্যবাদ দিছোঁ আপুনি যে পুৰা কনফিডেণ্টলি কথাটো কৈছে আৰু সেইকাৰণে মানে ধন্যবাদ আপোনাক অলপো গম নাপায় যে কামটো কৰি আহিছে হয় হয় আপোনাৰ হাঁহিয়ে কয় কলাখাৰ জলকীয়া নহৰু পিঁয়াজ আচ্ছা আচ্ছা আপুনি কামটো কৰি সুখী না বাইদেউ না না সুখী নাই অসুখী না না আপুনি সুখী নে কি সুখী আচ্ছা 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 ৰাইজক কিবা ক'ব বাইদেউ বাইদেউ ৰাইজক কিবা ক'ব ৰাইজক একেহাল অসমবাসী ৰাইজক আচ্ছা বানপানী আহিল বৰ্তমান বাৰিষাৰ মাছ ৰাইজেও খাব এনেকে নাই বহুতে কয় আপুনি বহুত খাই বোলে আপুনি আপুনি অলপমান খোৱা লোৱাত বেছি আচ্ছা 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 নাখায় কমকৈ খাই বাৰু অঁ আচ্ছা 3বাৰ ভাত খোৱা হৈ গ'ল এতিয়ালৈকে একো নাই চলি যায় আৰু 2বাৰমান আছে ঠিক আছে বাইদেউ আপোনাৰ পূৰা বাইদেউ আপোনাৰ নখকেইটা চাওঁ আচ্ছা নহয় তাৰে আগতে নহয় সেইবিলাক আৰু নহয় বেছি হ'ব নেকি নহয় সেইবিলাক পেটৰ কামত হ'ব আৰু বাইদেউ এই মানে অসম বাইদেউ এতিয়া মানে আমতি আহিল আমতিত আপোনাক যিহেতু মানে স্পেচিয়েল আপুনি খোৱাৰ কাৰণে আপোনাৰ লগত খোৱা সামগ্ৰীৰ কথাবিলাক মিলে তাৰমানে আপুনি সেইটোৱে কি কি খাব পচা পচা আম নে পচা আম কিবা আচ্ছা ক'ত আছে বেলৰ চৰবত অঁ আচ্ছা আচ্ছা আপুনি চুৰ কৰিলে বাৰীত পৰি থাকে আপুনি লৈ আহে তাৰ পৰা কিনি আনে নে আচ্ছা আচ্ছা আপুনি এদিন এটা ঐ খুৱাইছিল বৰ ধুনীয়া টেষ্ট আছিল ঔটোৰ আৰু কচুৰ খুটি কেনেকুৱা চলি আছে আপোনাৰ আচ্ছা এটা কথা কওঁ কচু এইবিলাক কচুৰ খুটি বনাইছে
এইটো মানে শুনিছোঁ কি ভাল কচুৰ গুটি ৰান্ধি বা- এইটো আমাৰ গাঁৱত গাঁৱত মানে আপোনালোকৰ ঘৰত হৈছিল নহয় আমাৰ গাঁৱত সচৰাচৰ পথাৰে ঘৰে অঁ নাই গাঁও মানে আপোনালোকেতো গাঁৱত নাথাকে পামত থাকে আপোনালোকে গাঁৱত এইবিলাক সঁচা আমাৰ গাঁৱত সহজতে পোৱা বস্তু কিছুমান আছে আচ্ছা। যেনে কলা কচু অঁ এইটো হেৰিত হয় ন স্পেচিয়েলি লেট্ৰিন বাথৰুমৰ কাষত হয় নহয় স্পেচিয়েলি নহয় নহয় এইটো পথাৰ এৰিয়াত থাকে ভিটামিনটো পুৰা নহয় কলা কচু সকলোতে থাকে আচ্ছা কলা কচু অ। যেনে পানী নথকা ঠাই আচ্ছা। পানী নথকা ঠাই হ'ব লাগিব আপুনি কাটি আনে কলা সৰু কচুটো প্ৰথমতে কাটি আনিলি ধুলে আচ্ছা, জানে ৰাইজে। ধুই লৈ বঢ়িয়াকে ৰ'দত এতিয়া অসমবাসী ৰাইজে যদি কোনোবা যদি আহে কচুৰ সুঠি কচুৰ সুঠি। বিচাৰি আপোনাৰ তাতে নাই বিচাৰিব নালাগে এইটো ঘৰে ঘৰে চবে কৰিব পাৰে পাৰে ন? এইটো সহজ মানে দিলে আহিলে আপুনি দিব না নাই তুমি খাই ভাল পাইছানে অঁ নাই ৰাইজ পাইছোঁ বহুত আহিছোঁ কেনে লাগিছে? মই দুবাৰমান হাগা হৈ গৈছে মোৰ খাই হয় নেকি যিকোনো শব্দ আৰে ব্যৱহাৰ যিকোনো কথা কিয় কৰিলোঁ মানে হাগাটো বেয়া শব্দ নেকি মই হাগা যিকোনো শব্দ ব্যৱহাৰ কৰিব নালাগে আচ্ছা সকলোৱে ডায়েৰিয়াটো বেয়া শব্দ নেকি একো নাই আমি যিহেতু গাঁৱলীয়া না মই গাঁৱলীয়া ভাষাত কৈছোঁ হাগা বুলি এইবোৰ বস্তু সহজতে গাঁৱত পোৱা যায় পায়, খাব যেনে পাৰি। বেল অঁ। আমাৰ গাঁৱত এতিয়া- বাইদেউ এটা কথা কওঁ আপুনি এতিয়া এইবিলাক খানিব নহয়, এইটো হেৰি হ'ব লাগিব। আপুনি ৰেচিপি কৰিব ৰেচিপিটো পোৱা বস্তু হয় পায় অঁ সহজতে পায় আমাৰ গাঁৱত আপোনালোকৰ বাৰীত নে বেলেগৰ বাৰী পৰা কাটি আনিছে নহয়, নিজৰ ঘৰৰ ওচৰতে আচ্ছা। ওচৰে পাজৰে পোৱা বস্তু পায়খানাৰ কাষত নে লেট্ৰিনৰ কাষত আচ্ছা বাৰু যি নহওক শব্দ কিছুমান বেয়া একো নাই এইটো বেয়া শব্দ নহয় ভাল শব্দই ধুনীয়া মই বেয়া শব্দ কৈ আছো নেকি আজি চোৱা, খোলা চাপৰি পিঠা বনোৱা হ'ল আচ্ছা আপুনি কৈ আছে ৰাইজক দিব নেকি আপুনি কৈ আছে ৰাইজক দিব নেকি যোনে চাই আছে তেওঁক দিব নেকি আহিলে দিম অঁ ভাগ্য থাকিব লাগিব না খাব ল'ব এইটো আমাৰ বেলৰ চৰবত বনাওঁ সেইটো খোলা চাপৰি পিঠা এইটো কচুৰ খুঠি এইটো মাছৰ এইটো বাইদেউ বাদাম পেকেট খালে নেকি